নমস্কাৰ বন্ধুসকল, সৰু নজনা কথাবোৰ জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক। অসমৰ কোনখন ঠাইত তৈল নগৰী নামে জনা যায়? উত্তৰ অপশ্যন বি ডিগবৈ। শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ অপশ্যন চি 1765 চনত। উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ অপশ্যন এ ডিব্ৰুগড়। কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। নগাঁৱৰ পুৰণি নাম কি? উত্তৰ অপশ্যন চি সাগৰীজান। অসমত মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থানখন কোনখন? উত্তৰ অপশ্যন এ হাজো। অসমত কিমানটা বিমানবন্দৰ আছে? উত্তৰ অপশ্যন চি 6টা। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? উত্তৰ অপশ্যন চি মানস ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? উত্তৰ অপশ্যন বি শোণিতপুৰ জিলাত। মানস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? উত্তৰ অপশ্যন এ বাঘ। ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে, আৰু এনেদৰে আগলৈ কুৱেশ্যনসমূহৰ উত্তৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।